समाजारि बिजोङाव सावगारि एडिट खालामना फोसावनायनि सायाव बिक्रम दैमारिनि फिनजाथाय सिगारेट सोबनाय सावगारि खालामनायनि सायाव दैमारिनि फिनजाथाय সিগারেট খাওয়া কিবা করা কিংও কেনেকা করে পরে দেখি কোচনা করা নাই সিগারেট খাওয়া বনাই দিছে এইটো কিবা বিলাক পুরা লাল কৰি দিছে এই কিবা বিলাক যদি দেখা পায় আপোনাৰ ভালে লাগে পুরা ভালে লাগে ফেক্টৰত হে কৰে আমি কৈছে ইমান মৰমিয়াল বুলি কৈছে এই ইউপি বিলাক আইও 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 মানে ইউপি বিলাক ইমান মৰমিয়াল হৈছে বুলি কোৱা হৈছে गुबुन फारसेथिं जायफोरा बिपिएफ दोलोआव हाबनो गोसो 27 मार्चआनो जोबथा सान जागोन बेनि उनाव फैसा थाखा होबाबो सोनाय नङा জয়নিং 27 তাৰিখে লাষ্ট জয়নিং হ'ব খুজিলেও পইচা দিলেও 27 তাৰিখৰ পিছত আৰু নলয় 4.5 বছৰ ব্লক যোনে আহিব খোজে আহক নাহিলে থাকক বাস आथिखालाव आसाम आयेन आफादनि बिसायख'थिखौ लानानै मोनफ्रोमबो दोलोआ गोख्रों साखाफारा बेनि गेजेराव हाग्रामा महिलारि दैदेननाय बिपिएफ दोलोखौ गोख्रोंसिन नुनो मोन्दों जायनि जाउनाव आथिखालाव गोख्रों बिसायख'थि फोसावदिंनायाव बाहागो लाग्रा TCLCCनि मासिगिरि बिक्रम दैमारि लाइमोन बिपिएफ दोलोनि लोगो आफादगिरि कास्टम बसुमतारिमोननि सावगारिखौ गाज्रि साजायना समाजारि बिजोङाव फोसावनायखौ नुनो मोन्दों नाथाय बिनि फिननाय महरै बिक्रम दैमारिया गोजोननाय फोरमायनायखौसो नुनो मोनो आरो दैमारिया बुङोदि इउपिपिएलआ जोंखौ जोबोर मोजां मोनो होनना गुबुन फारसेथिं लाइमोन बिपिएफ दोलोनि लोगो आफादगिरि कास्टम बसुमतारियाबो गावनि फेसबुक पेजआव सावगारि बानायगिरि अदेबानि इउपिपिएलनि आइटि सेल सामलायगिरिखौ गोजोननाय आरो साबायखर जासियो आथिखाल राजखान्थिनि थासारिखौ लाना बिक्रम दैमारिया खौरां बिजोङाव ओरैबायदि बुङो জুজ হ'লেহেঁতেন আমাৰ লগত এতিয়া আৰু NDA চামিল আছে না নাই আমি ভেৰগাঁৱৰ পৰা 25,000 দি বিজেপি আৰু বিপিএফ মিলি পেলাই ভেৰগাঁৱত 5-6 মান ভোট বাচি যাব ক'তবা যাব বা 10,000 বাচি যাব মানে মহেশ্বৰ বড়ো জিকাটো একেবাৰে ক'বই নালাগে আমাৰ নেনৰ চেৰফাঙৰ বিপিএফ জিকা এই কিবা খৈৰাবাৰী বিপিএফৰ আৰু আমাৰ ইয়াতে বিজেপি আৰু বিপিএফ আছে না নাই একেলগে দিব না নাই মানে জিকাৰ কথাটো সুধিবই নালাগে মানে কিমান পদত আমি জয়যুক্ত হ'ব এইটোৱে প্ৰশ্নটো কিমান পদত আমি কমসে কম 25,000 মান ডিফাৰেন্সত আমি জিকিবলৈ সক্ষম হ'ব আপুনি ক'ব নেকি যে ইউপিপিএল এতিয়া অকলশৰীয়া হৈ গ'ল বুলি অকলশৰীয়া হৈ গ'ল তেখেতসকলে চাওক টকা আছিল পইচা আছিল মিনিষ্টাৰ আছিল MP আছিল তথাপিতো জিকা নাই জিকিছে জানো প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত সমৰ্থন কৰা MP আছে মিনিষ্টাৰ আছে MLA বিলাক আছে তথাপিও আমি কিমান পাইছে 28টা প্ৰমোদ বড়ো পকেটত থকা পইচা খিনি যে আপোনালোকে পাইছে আমি পোৱা নাই বৰ্তমান যে খৰচ কৰি আছে এইটোতো খৰচ কৰিব নোৱাৰা আৰু এই মানে এডমিনিষ্ট্ৰেটিভ চিষ্টেমটো বুজি নোপোৱাৰ কাৰণে এই কামটো কৰিব পৰা নাই এইবিলাক কামটো যদি কৰিব পাৰিলে ৰাইজে ভাল পালো হয় মানে ইউপিপিএল ফেলাৰ মানে এতিয়া চাওক তাৰ কাৰণে হাগ্ৰামা মহিলাৰ চৰকাৰ পুনৰ কাম কৰিব পাৰে বুলি ৰাইজে আনিছিল এটা প্ৰশ্ন কৰিম আপোনাক ঠিক যেনেকৈ দেখা পাইছিল 5 বছৰত যেতিয়া প্ৰমোদ চৰকাৰ চলাইছিলে কৈছিল যে মানে পাব্লিকে কৈ আছিল যে প্ৰমোদ বড়োৱে হেমন্ত ধৰি পালেহে কামটো চলাইছিল এই কাৰণেতো প্ৰমোদ বড়োৱে ফেলাৰ হৈছে এই ভৰি ধৰিছে না কি ধৰিছে বেলেগতো অন্যায় কৰিবয়ে কিয় অন্যায় আৰু নিজে হ'ব লাগে অন্যায় হ'ব নালাগে নিজৰ পাৱাৰ আছে নিজে চিফ আছে মিনিষ্টাৰ আছে MP আছে নিজৰ হাতত পাৱাৰটো লৈ চলাব লাগিছিল নাই চলাব লাগিছিল এতিয়া ইমান কোটি টকা তেখেতসকলে একাউণ্টত ভৰাই লৈছে মানে নিজৰ একাউণ্টত নহয় গভৰ্ণমেণ্টৰ একাউণ্টত এইটো কাম কৰি পেলাই ইউটিলাইজ কৰিব লাগিছিল কৰিব পৰা নাই হয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ গভৰ্ণমেণ্টৰ সময়ত থকা পইচা আমি ব্যৱহাৰ কৰিছো প্ৰমোদ বড়ো কিয় কৰিব পৰা নাই কাৰণটো কি ই জানা নাই এডমিনিষ্ট্ৰেটিভ চিষ্টেমটো ই বুজি পোৱা নাই ইয়াৰ কাৰণে ৰাইজে প্ৰমোদ বড়োক কোৱা হৈছে যে আপোনাৰ লগত একো নহ'ব ডেভেলপমেণ্টৰ কাম নহ'ব আপুনি চেণ্ট্ৰেলৰ পইচা আনিব নোৱাৰে আপুনি NDB বিলাকে এই মুকলি হাতত আনিব নোৱাৰে ল'ৰাবিলাক চাকৰি দিব নোৱাৰে পইচাবিলাক ইউটিলাইজ কৰিব নোৱাৰে 3rd গ্ৰেড 4th গ্ৰেড চাকৰি দিব নোৱাৰে স্কুল কলেজবিলাকক প্ৰফেচনেলাইজ কৰিব নোৱাৰে ৰাইজৰ আগত যাই পইচা ইউটিলাইজ কৰিব নোৱাৰে একো কৰিব নোৱাৰে বুলি হাগ্ৰামা মহিলাৰে আনা হৈছে ঠিক যেনেকৈ এতিয়া আমাৰ চৰকাৰ চলি আছে বিপিএল চৰকাৰে যেনেকৈ প্ৰমোদ চৰকাৰ থকাৰ মত হৈছে ঠিক এনেকুৱা হাগ্ৰামা চৰকাৰে এনেকুৱা হ'ব নেকি যে হাগ্ৰামে ভৰি দৌৰিব লগা হ'ব নেকি এনেকুৱা নহয়
একো ভৰি ধৰা কিবা ধৰা নহয় চেণ্ট্ৰেলে যিটো পেমেণ্ট কৰিবৰ কাৰণে বা উন্নয়নৰ কাম কৰিবৰ কাৰণে আমাক ডেভেলপমেণ্ট দিব আমি BTC হিচাপে আমি কৰিম ষ্টেটে আমাক পেকেজ দিব আমি নিজৰ ইচ্ছামতে ক'ত ব্যৱহাৰ কৰিব লাগে এইটো কৰিম এইটো ভৰি ধৰিব লাগে নহয় আমি সন্মানহে জনাম আমি ৰিকুৱেষ্টহে কৰিম আমি যদি ভৰি ধৰিব লাগে আমাক পইচা দিব লাগে এনেকৈ আমি ভৰি ধৰিব লাগিলে আমি পেকেজ পাবৰ কাৰণে আমি ভৰি ধৰিম 11 জনকৈ যেহেতু প্ৰাৰ্থী প্ৰক্ষেপ কৰিলে BPF তেনে ক্ষেত্ৰত মন্ত্ৰীৰ সম্ভাৱনা কিমান 11 জন নহয় 15 জন আমাৰ 15 জন NDA হিচাপে 15 জন কিন্তু BPF হিচাপে 11 জনে যাব 15 জন আমি জিকিবলৈ সক্ষম হ'ব ঠিক এনেকুৱা মন্ত্ৰীত্বৰ বাবে কি মন্ত্ৰী 4 জন 5 জন পাম আমি মন্ত্ৰী 4 জন 5 জন পাম হাগ্ৰামা মহিলাৰ ছাৰক হিমন্ত বিশ্ব শৰ্মা ছাৰে ইমান যে মৰম কৰে চব সহায় কৰি আহিছে আৰু বহুত ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টবিলাক আমাক দিছে আপুনি কিবা ক'ব বিচাৰে নেকি যে পাব্লিকে এতিয়া মানে ভুল বুজাবুজি হৈ আছে মানুহবিলাক কৈ আছে যে আমি বিপিনক বহুত বিশ্বাস কৰি যে গৈছে ইয়াতে কেতিয়াও এলএছত নাথাকে বুলি কৈছিলে বিশ্বাস কৰি পেলাই ভোটটো দিলে বুলি কৈছিলে ভোট আদায় কৰাৰ পিছত এতিয়া আগত মজবুত এটা চৰকাৰ বনাব পাৰাৰ পিছতে এলএছত কিয় থাকিল আমি চৰকাৰৰ লগত নাথাকাকৈ যদি এক্সট্ৰাকৈ যদি আপুনি থাকে চৰকাৰৰ পৰা কিবা পাব নেকি নাপায় নহয় ষ্টেট যদি কংগ্ৰেছ আছে চেণ্ট্ৰেল যদি কংগ্ৰেছ আছে কংগ্ৰেছৰ লগত এই ষ্টেটৰ লগত চেণ্ট্ৰেলৰ লগত আমি থাকি পেলাই মিলি কৰি থাকিব লাগে নাই আমিতো BJP হোৱা নাই আমিতো BPF হে ষ্টেটে এতিয়া আমাক পইচা দিব ষ্টেটৰ লগত মিলি থাকিব না নাই এতিয়া ষ্টেটত BJP আছে না নাই সিহঁতৰ লগত আমি মিলি থাকিব লাগিব আমিতো BJP হোৱা নাই হেল্পহে আমাক কৰিছে আমি হেল্প কৰিব লাগিব এইটোৱে এতিয়া আমি আজি আপোনালোকৰ মাজত ক'ব ওলাইছোঁ আমি জইনিঙৰ লিষ্ট বনাই আছোঁ তামাম ধামাকা দিম আমি 27 তাৰিখ দেখা নোপোৱা আমি দৃশ্য কৰি দিম অল আসামত জানে এতিয়া লাষ্ট 27 তাৰিখে আমাৰ লাষ্ট জইনিং প্ৰগ্ৰাম 4 বছৰৰ পিছত কোন বিশেষ ব্যক্তি কোন আহিব UPPLৰ তামাম আহিব আৰু BJPটো আমাৰ লগতে আছে কিছুমানে আমি BJPত থাকি নকৰোঁ BPFত থাকি পালে কৰিম বুলি আহাতো আমি কৰিম যদি BJPৰ ফালৰ পৰা যদি কোনোবা সদস্যই যদি আপোনাৰ পাৰ্টিত সোমাবলৈ খোজে সোমাব খোজাটো আমি আপোনালোকে মিত্ৰজোঁট হিচাপে আছে বৰ্তমান ভাল পায়ে আমাৰ লগত আহিব ভাল পোৱাটো আমি কিয় বাধা দিম প্ৰশ্ন কৰোঁ ঠিক এইটো মানে পাব্লিকৰ এটা কুৱেশ্যন যে আপোনাৰ যোনটো মানে দেখা পাইছিল যে আপোনাৰ যোনটো মানে প্ৰথমত যে কিবা আছিলে আপোনাৰ কি বুলি কয় কি নাম আছিলে আপুনি ডিপুটি চিফ মানুহ গোবিন্দ নো খাম্পা চৰি আমাৰ বাবু ঠিক যেনেকৈ মানে লাষ্ট টাইমত যেনেকৈ খাম্পা বৰ গাড়ী লেকচাৰ দি আছিলে মিটিঙত যে তেখেতে কৈছিল যে BPF চৰকাৰে কোনো উন্নতি কৰিব পৰা নাই মই লাজ লাগি গ'ল সেইকাৰণে মই UPPL আহি গ'ল যোগদান কৰিলোঁ বুলি ক'লে তেখেতে যদি পাৰ্টি এনেকুৱা থাকি থাকে পাৰ্টিটো আগুৱাই যাব নেকি খাম্পা বৰকাৰী ছাৰৰ বিৰুদ্ধে বা ইয়াৰ ওপৰত মন্তব্য নাই দিব খোজা নাই ভুল হয় নহয় জানো এতিয়া ভুল তেখেতসকলে ভাবিছিল এতিয়া ভুলটো শুধৰণি কৰি পেলাই হাগ্ৰামা মহিলাৰ ৰেল লিডাৰ কিং অফ BTC বুলি তেখেতসকলে একচেপ্ট কৰি পুনৰ ঘৰৰ মানুহ পুনৰ ঘৰত এইটো আমি ভাল পাব নালাগে তেওঁ নিজৰ ভোটটো দেখা পালে নিজৰ ভুলটো দেখা পাইছে কিবা এটা আক্ষেপ আছিল কিবা এটা দুখ আছিল দুখ পাইহে মানুহ যিখন ঘৰৰ পৰা পলায় বাস্তৱত ঘৰৰ পৰা পলাই যায় আৰু দেউতাৰ লগত মিলি যায় এইটো ভাল খবৰ হয় না নহয় হয় নে নহয় এইটো ভাল খবৰ দেউতাক ভাল পাইছিল কিবা এটা কাৰণত কিবা মাটি বিচাৰিছিলে তেওঁ পোৱা নাই টকা বিচাৰিছিলে পোৱা নাই এই মাটিটো মোক লাগিছিল বেলেগক দি দিলে বেয়া পাইছে কিন্তু এই ভুলটো মোক নিদিলেও দেউতাই মোক মৰম কৰি বুলি পুনৰ আহাটো ভাল পাব নালাগে বৰ্তমান আপোনালোকে প্ৰচাৰ কাৰ্যসূচী বিৰাট চলি আছে বঢ়িয়া চলি থাকিব কেনেকুৱা পাইছে আপোনালোকে সঁহাৰি পাই আছে এতিয়া পুৰা এতিয়া দেখা নাই ইমান মানে জইনিং ধামাকা জইনিং একেবাৰে আমাৰ যিমান এক্টৰ এক্ট্ৰেছবিলাক 27 তাৰিখ আহি পাব ধুনীয়া বিউটিফুল 28 সিটত পাব্লিক মেণ্ডেট লৈ পেলাই আপোনালোকে জিকিছে প্ৰচাৰ নকৰিলেও আপোনালোকৰ হৈ যাব এই আমি প্ৰচাৰ কৰিম এতিয়া মই আৰু বেলেগ কথা ক'ব নাজানাই এই 27 তাৰিখ ধুনীয়া সুন্দৰ ল'ৰা ছোৱালী এক্ট্ৰেছ এক্টৰ গায়কবিলাক আমাৰ সমষ্টিত আহি আছে স্যার মানে আজকে একটা প্রশ্ন করো হেভি কোয়েশ্চন একটু পাবলিক কোয়েশ্চন যে যেতিয়া বিধানসভা শেষ হোৱাৰ পিছত যদি ৰিহন দেৱাৰী জিকি যায় তাৰপিছত যদি মন্ত্ৰী পাবলৈ সক্ষম হয় ডেপুটি চিফ আকৌ কক্ৰাঝাৰত পুনৰ লৈ যাব এইবিলাক নাজানো
এইবিলাক নাজানে শিকাৰ পিছত চৰকাৰ পিছত হ'ব এইবিলাক নাজানে কোনে মন্ত্ৰী পায় কোনে বিপদ এইবিলাক আমি নাজানো আমি সৰু মানুহটো কি জানে হ'লেও ভিতৰি ভিতৰি কিবা এনে মোক টেপৰা বুলি মানুহবিলাক কৈ থাকে সৰু মানুহ কি জানে হেৰাব নেকি নাই 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 হেৰাব নেকি আমাৰ ওদালগুৰিতে থাকিব কাক বা দিব নাই সেইফালে কিবা কিবি আছে হয় না নাই আছেতো এতিয়া আমাৰ জইনিং 27 তাৰিখে লাষ্ট জইনিং হ'ব খুজিলেও পইচা দিলেও 27 তাৰিখৰ পিছত আৰু নলয় 4.5 বছৰ ব্লক যোনে আহিব খোজে আহক নাহিলে থাকক বাছ বিক্ৰম দৈমাৰী ছ'চিয়েল মিডিয়াৰ এটা কিং কিং হয় নেকি ছ'চিয়েল মিডিয়া কিবা কিং থাকে ছ'চিয়েল মিডিয়াৰ এটা কিং কি ক'ব এনেকুৱা কিং চিং একো নাই ভাইৰেল কৰে আৰু যেনিবা এইটো কিং আপুনি কি কিং দিছে মালেকে বেলেগে মোক কিবা কিবি কৰি দিছে আমাক চিগাৰেট খোৱা কিবা কৰা কিংক কেনেকুৱা কৰে কৰে নেকি কোচনা কৰা নাই চিগাৰেট খোৱা বনাই দিছে এইটো কিবাবিলাক পুৰা লাল কৰি দিছে এই কিবা এইবিলাক যদি দেখা পায় আপোনাৰ ভালে লাগে পুৰা ভালে লাগে ফেক্টৰতহে কৰে আমাক মানে ভাল পাইছে কিছুমান হা দেখা নাই এই আয়ুটো ইমান ভাইৰেল হৈছে মানে আমি কৈছে ইমান মৰমীয়াল বুলি কৈছে এই ইউ পিপলক আয়ু মানে ইউ পিপল ইমান মৰমীয়াল হৈছে বুলি কোৱা হৈছে এতিয়া চব এইটো ভাইৰেল হৈ থাকিব